নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল আই হোপ আপোনালোক সকলো ভালে আছে এইকেইদিন বতৰটো খুব ভাল হৈ আছে ন একদম ধুনীয়া বতাহ মাৰি আছে ৰ'দো ইমান নাই অলপ মাজে মাজে ঠাণ্ডাও পৰিছে কিন্তু দেখা গৈছে যে তাৰ লগে লগে কেইটামান বতৰ বহুত বেয়া হৈ আছে যেনে আমাৰ ফেচবুকৰ বতৰ অলপমান বেয়া হৈ থকা দেখা গৈছে আৰু আজি দেখিছে মই জাস্ট আপোনালোকৰ লগত আজি মই বহুত ক্যাজুৱেলি বহিছো আপোনালোকৰ লগত ভাবিলো অলপ কিছু কথা পাতো বহুত দিন কথা পতা হোৱাই নাই তেনে ধৰণে সো ইট ইজ দ্যাট আজি মই নিজৰ অপিনিয়ন শেয়াৰ কৰিম ডেফিনেটলি এণ্ড আই টোটালি ৰেসপেক্ট যদি আপোনালোকৰ অপিনিয়ন যদি হেৰিটো বেলেগ হয় দেন I can totally understand that and মই definitely মই respect কৰো আৰু as usual আজি মই ভিডিওটো অসমীয়াতে বনাম আৰু মই আজি কোনো subtitles add নকৰো I have a reason for that মানে reason আছে definitely কিয় subtitles add নকৰো first of all the thing is মই নিবিচাৰো প্ৰত্যেকটো কথা যে একদম বাহিৰলৈ যাব লাগে বেছিকে হেতু necessary নহয় এটা ধৰক মই যেটো হায়দৰাবাদৰ পৰা মাস্টাৰ্স কমপ্লিট কৰি আহিছো সো কেতিয়াবা মোৰ হায়দৰাবাদৰ ফ্ৰেণ্ডছ খিনি মোৰ ভিডিওবোৰ চাই আৰু এনেকুৱাবোৰ ভিডিও যাতে হিহঁতে গম নাপালেও চলিব মানে এনেকুৱা নিচিনা বস্তুটো সো ৰিসেন্টলি এইকেদিন আপোনালোকে সকলোৱে গম পায় যে ফেসবুকত দুটা এটা বস্তু চলি আছে ৰাইট এইটো এই বৈদেহী এক্ট্ৰেছ জনী আৰু আজি ওলাইছে আজি ওলাইছে এইটো পোষ্ট সুমি বৰাক লৈ ওকে পার্সোনালি মই কৈছো যে পার্সোনালি মই তেখেতসকলক কেতিয়াও ফলো কৰা নাছিলো বাট মই ডেফিনেটলি দেখিছো আৰু বৈদেহী এক্ট্ৰেছ জনীটো মই তেখেতৰ ওপৰত মান জ্ঞানো নাই নলেজ নাই সো মই তেখেতক পার্সোনালি তো মই ইমান মইতো গমো নাপাওঁ দুই গৰাকীকে গম নাপাওঁ কিন্তু যেহেতু দেখি থকা হৈছে মই ফেসবুকটো ওপেন কৰিলেই অকল সেই দুটা পোষ্ট বা সেই দুটাৰ ওপৰতেই মানে মিম খুব বনোৱা দেখা গৈছে তো সো বস্তুবোৰৰ ওপৰত ৰিসাৰ্চ কৰিলো কি হয় কি নহয় দেন ফাইনালি I came to know this like তেওঁলোকে কেইটামান মন্তব্য প্ৰকাশ কৰিছে যাৰ কাৰণে আমাৰ অসমীয়া অডিয়েন্স প্লাস আমি বিশেষকৈ আমাৰ অডিয়েন্সে খুব বেয়া পাইছে দুটা এটা কথা তাৰপিছত মই বস্তু দুটা চালো জাস্ট এটা কথা এটা আজিকালি ৰিয়েলাইজ হৈছে যে বৰ্তমান সময়ত আমাৰে হক বা আজিকালিৰ শিল্পীসকলৰ ক্ষেত্ৰতে হক প্ৰত্যেকজনৰে কোৱা নাই কিন্তু নিশ্চয় কেইগৰাকীমান শিল্পীৰ ক্ষেত্ৰতে হক বা আমাৰ ক্ষেত্ৰতে হক হে এক্ট অফ গ্ৰেটিটিউড এণ্ড এক্ট অফ এপ্ৰিচিয়েশ্যনটো কমি গৈছে বিকজ আমি এটা কথা গুৰুত্ব দিয়াটো খুবেই জৰুৰী যে আজি যদি আমি কিবা এটা কাম কৰিবলৈ গৈছো দেন উই হেভ টু মেক শিওৰ কি আমি সেই ফিল্ডৰ লগত জড়িত প্ৰত্যেকজন আমাৰ সিনিয়ৰক আমি হে ৰেসপেক্টটো দিব লাগিব হে গ্ৰেটিটিউডটো আমি শো কৰিব লাগিব হেতু বহুত মাস্ট হয় ঠিক যেনেকে নিউ কামাৰ চলে ওয়েলকামিং obviously হ'ব লাগিব শিল্পী বুলি ক'লে হে শিল্পীটো এটা বহুত গধুৰ শব্দ হে শিল্পী বুলি ক'লে এটা বহুত ৰেসপেক্ট ফিল এটা হে আই এম শিওৰ আপোনালোকৰো আহে চাই গতিকে আপোনালোকেও জানে যে শিল্পী শব্দটোৰ লগত এটা যেন বহুত দায়িত্ব এটা জড়িত হৈ থাকে the thing is আজি মই কিয় এইবোৰ কথা কৈছো মই ইয়াত তেওঁলোকক ট্ৰোল কৰিবলৈ ডেফিনেটলি অহা নাই ইটস জাস্ট দেন মই ইয়াত এজ এন অডিয়েন্স আমাৰ কি ৰেসপন্সিবিলিটি হয় মই জাস্ট হেবোৰ কথা ক'ব খুজিছো বিকজ ময়ো এজন অডিয়েন্স ময়ো এগৰাকী অডিয়েন্স হয় ডেফিনেটলি এজ এন অডিয়েন্সও আমাৰ কিছুমান ৰেসপন্সিবিলিটি থাকে এজ এ ভিউৱাৰ আৰু যেহেতু আমি সকলোৱে গম পাওঁ যে অসমীয়া ইণ্ডাষ্ট্ৰিক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ ডেফিনেটলি কৰোঁ কাৰণ যিমানেই যি নকলিছে তাৰ লগত আমাৰ সেই ইমোশনটো জড়িত হৈ আছে নহয় জানো এটা কথা আমি জানো যে কিছুমান ব্যক্তি প্ৰিভিলেজ থাকে যোনে এইটো সুবিধা পায় বা কিছু সকলে নাপায় কিন্তু ঠিক আছে হেতু পাছৰ কথা ইটস জাস্ট যে আপুনি যদি সেই সুবিধাখন পাইছে আপুনি যদি হেতু ক্ষেত্ৰত প্ৰিভিলেজ হয় ইউ মেক শিওৰ দ্যাট ইউ আৰ গ্ৰেটফুল টুৱাৰ্ডছ দ্যাট আপুনি গ্ৰেটফুল হ'ব লাগিব আপুনি হেতু শিকিব জানিব লাগিব অলৱেজ বি হাম্বল টুৱাৰ্ডছ ইয়োৰ ৱৰ্ক লাগিছে মই নিজৰ ক্ষেত্ৰটো যদি কওঁ যদি মই যদি হাম্বল হ'ব নোৱাৰো যদি মই বস্তুটো যদি ৰেসপেক্ট নকৰো যোনটো কাম কৰিছো ৰেসপেক্ট নকৰো দেন I have no rights to say that মই এটো দিখৰ মানুহ বা এটো কাম কৰি ভাল পাওঁ সো ঠিক তেনে ধৰণৰ কথা কিন্তু সো এটা মোৰ মেইন পইণ্টটো এইটোৱে যে আমাৰ ক্ষেত্ৰত এটা দেখা যায় যে যোনবোৰ বস্তু বহুত পপুলাৰ হয় বহুত ফটকছে যেতিয়া গুছি যায় ট্ৰেন্ডত গুছি যায় সবে হেতু ফলো কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে বহুত ইজিলি ফলো কৰে আমাৰ মানুহবোৰে এটো ক্ষেত্ৰত আমি মানে এইটো ক্ষেত্ৰত আমি গম পাওঁ মানে বহুত ইজিলি ফলো কৰে বহুত সোনকালে হেতু বস্তু পপুলাৰ কৰাত হে ট্ৰেন্ডিংত চলাত মানে খুব হেতু বস্তু সহায় কৰে সো আমি মানে ব্লাইন্ডলি কিছুমান বস্তু ফলো কৰোঁ যোনটো কৰাটো ভাল কথা নহয় কাৰণ আপুনি কিবা এটা বস্তু ফলো কৰাৰ আগতে ইউ হেভ টু মেক শিওৰ যে
জেনুইনলি হেতু ফলো কৰিবলগীয়া হয় নে নহয় ইটস আপ টু ইউ আপুনি কাক ফলো কৰে আমি ক'বলৈ কোনো নহয় কিন্তু ব্যাকগ্ৰাউণ্ড ৰিসাৰ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট ইউ নো আৰু এনিৱেজ মই হে ফটকছে হে পপুলাৰ কালচাৰ বা একদম পুৰা যোনবোৰ বস্তু স্পিডত যে গ্ৰো হয় মই হেবোৰ বস্তুৰ পৰা অলপ পাৰিলে মানে দূৰতেই থাকো বিকজ কি হৈ যায় মই এনেকুৱা মই বহুত স্লো হয় যিকোনো বস্তু এটা প্ৰসেস কৰিবলৈ অকমান মোক টাইম লাগে সো এটো বস্তু আমি খুবেই জনাটো দৰকাৰ যে কিছুমান বস্তু ফলো কৰাৰ আগতে আপুনি মেক শিওৰ যে আপুনি হেতু বস্তুৰ ওপৰত অলপ ৰিসাৰ্চ কৰে ঠিক আছে এবোৰ সকলো কথা গল এতিয়া যেহেতু বৈদেহী এক্ট্ৰেছজনীৰ লগতে সুমি বৰাৰ ওপৰত এটা অলৰেডি বহুত মিমছ এণ্ড ট্ৰলছ চলি আছে আই নো বাট ইয়াৰ লগতে জাষ্ট এটা ক'ব খুজিছোঁ যে এজ এন অডিয়েন্স আমাৰ বা এজ এ পাৰ্চন এজ এ হিউমেন বিং ইট ইজ আৱাৰ ৰেছপনচিবিলিটি ডেট আমি এইটো বস্তুত ইমানো জপিয়াই পৰিব নালাগে যেনেকৈ কৈছোঁ এইটো বস্তু ট্ৰেণ্ডত চলি আছে যে তেওঁলোকক ট্ৰল কৰাটো ঠিক তেনেকৈ সেই ট্ৰল কালচাৰটো ইমান সোমাই যোৱাটো আমি উচিত নহয় হাজাৰজনৰ মাজত এজন ডিফাৰেণ্ট হোৱাটো একো বেয়া কথা নহয় কাৰণ কি হৈ যায় আমাৰ যদি এই ট্ৰলছ বা মিমছবোৰে যদি সেইগৰাকী ব্যক্তিৰ ওপৰত জীৱনত যদি বেয়াকৈ প্ৰভাৱ পেলায় তেন্তে আমিও একো ভাল কাম কৰা নাই হেতু হিচাপত যদি চাবলৈ যাওঁ নিশ্চয় আমি সমালোচনা কৰিম সমালোচনা কৰাটো ভাল কথা হয় আৰু কম বেছি পৰিমাণে আমি সকলোৱে কৰি আহিছোঁ কিন্তু যেতিয়া এই ট্ৰল এণ্ড মিম কালচাৰটো আজিকালি এনেকুৱা হৈ গৈছে যে আমি মানুহৰ অকল সেই নেগেটিভিটিটো দেখাবলৈ ট্ৰাই কৰোঁ আৰু এইবোৰ বস্তু বহুত সোনকালে স্প্ৰেড হৈ যায় আপুনি বস্তুটো বেয়া পাইছে দুখ কৰিছে সমালোচনা কৰিছে আৰু মেবি ইমান দুখ লাগিছে যে আপুনি সেইগৰাকী অভিনেত্ৰীক বা সেইগৰাকী ব্যক্তিক আপুনি নিজে পাৰ্সোনালি মানে মেছেজ কৰি কৈছে যে আপোনাৰ এনেকে ধৰণৰ ভিডিওটো চালো দেখি খুবেই দুখিত যে আজি এনে ধৰণে আপোনাৰ পৰা এইবোৰ কথা জানিব পাৰিছো খুব বেয়া লাগিছে আশা কৰো আপুনি যাতে ভৱিষ্যতে এইটো বস্তু ভাল কৰিব পাৰে ঠিক তেনেকুৱা এটা কৰিব পাৰে কিন্তু বাৰম্বাৰ হি একেটা বস্তুকে মিম বনাই ট্ৰল কৰি আলটিমেটলি আমিও একো বেলেগ কাম কৰা নাই কিন্তু সো ইটস জাস্ট মাই পাৰ্সোনেল অপিনিয়ন আপোনালোকে কি ভাবে নিশ্চয় জনাব এইটো জাস্ট মই ভাবো মানে সমালোচনা কৰিছো ময়ো কৰিছো নিশ্চয় কৰিছো আৰু যোনকিটা কথা বেয়া লাগিছে দুখিত অনুভৱ কৰিছো কিন্তু ট্ৰল আৰু মিমটোৱে একমাত্ৰ উপায় নহয় কাৰোবাক সমালোচনা কৰাটো হেতুৱে হৈছে আৰু বৰ্তমান সময়ত যোনটো আমাৰ ট্ৰল বা মিমৰ যোনটো কালচাৰ মানে আমাৰ মানুহবোৰে ইউজ কৰাতছে বেছিকৈ এবিউজ কৰা দেখা যায় গতিকে হেতুৰ পৰা অলপ যদি বিৰত থাকে তেন্তে নিশ্চয় ভাল হ'ব আমি সকলোৱে যাতে হেতু বস্তু আমি গুৰুত্ব দিয়াটো জৰুৰী আৰু লগতে এই দুটা এটা যোনটো ইনসিডেন্ট হৈ গৈছে এইবোৰ মানে আমাৰ কাৰণে আই ওপেনাৰ টাইপ হয় গতিকে আপোনালোকে জানে গম পাব যে কোনো এটা বস্তু মানে ব্লাইন্ডলি আমি ফলো কৰিব নালাগে অলপ ভালছে বস্তুবোৰৰ ওপৰত অলপ ৰিসাৰ্চ কৰিব তাৰ পিছত যদি ভাবে আপোনাৰ যদি মন গৈছে বহুত জেনুইনলি মন গৈছে দেন আপুনি ফলো কৰিব পাৰে আৰু পাৰিলে মানে এই যেটো আমি মিম বনাইছো ট্ৰল কৰি আছো ডেফিনেটলি কৰে আৰু সবৰে নিজৰ ওয়ে থাকে এক্সপ্ৰেছ কৰাত কিন্তু হেতু যাতে আমি গম পাব লাগে when to stop আমি কোনটো সময়ত হেতু বস্তু বন্ধ কৰিব লাগে হেতু জনাটো খুবই দৰকাৰী এন্ড হে কাৰণে মই ভাবিছিলো আজি জাস্ট ভিডিওটো এনি পাৰ্সোনালি এটা ৰেন্ডম আপোনালোকৰ যাতে লগত যাতে এইটো কনভাৰসেচন কৰো I hope আপোনালোকে যাতে বেয়া নাপায় বস্তুটো কাৰণ মই কৈছো না সবৰ নিজৰ পাৰ্সোনাল অপিনিয়ন আছে সো দিস ইজ মাই অপিনিয়ন মই জাস্ট শেয়াৰ কৰিছো আপোনালোকৰ লগত and that's about it and I hope আপোনালোকে যাতে বস্তুটো আন্ডাৰস্ট্যান্ড কৰে বিকজ মই কাকো ইয়াত পাৰ্সোনাল অ্যাটাক কৰিব অহা নাছিলো আৰু যদিহে আপোনালোকে ভিডিওটো ভাবিছে যদি বস্তুটোত আপোনালোকৰ দুটা এটা কথা হলেও ভাল লাগিছে দেন as usual মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব পাৰে আৰু গম পাও কি আপোনালোকে মেবি ভাবিছে চাগে যে নিজকে বৰ ভাল দেখাব হৈছে নো কোনো এংগলৰ পৰা দেখাব খোজা নাই বিকজ ময়ো পাছত এনেকুৱা বহুত কাম কৰি থৈছো কিন্তু যেতিয়া লাহে লাহে কেইটামান দুটা এটা বস্তু এক্সপেৰিয়েন্স কৰিছো যেতিয়া বাহিৰত বিশেষকৈ দেখো যে আমাৰ অসমৰ মানুহবোৰক বা নৰ্থ ইষ্টৰ মানুহবোৰক লৈ যেতিয়া বাহিৰত ট্ৰল কৰে হেতু বস্তু মানে খুব বেয়া লাগে সো লাহে লাহে দুটা এটা কথা বুজিছো যে আলটিমেটলি হিহতে যোনটো কাম কৰে আমিও তেনেকুৱা কাম আমিও কৰি থাকো মাজে মাজে সো হেতু বস্তুৰ পৰা অলপ লাহে লাহে ৰিয়েলাইজ কৰিছো যে এই ট্ৰল কালচাৰটো আমাৰ কাৰণে ইমানেই ইজি হৈ গৈছে যে আজিকালি আমি সুবিধা পালে এইটো বস্তু মানে বনাই দিও মানে সো হেতুৱে কথা আশা কৰো আপোনালোকে যাতে বেয়া নাপায় কোৱাৰ কাৰণে এণ্ড হেয়াই ক'বলগীয়া আছিলে সো আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ